বহি আছিলোঁ বহি থাকোঁতে পেচেণ্ট দুগৰাকী আহিছে দৌৰি আহিছে আহি পেলাই কৈছে যে বাইদেউ হেৰি আমাৰ দুখ পাইছোঁ এক্সিডেণ্ট হৈছে চিলাই কৰিব লাগে তেতিয়া আমি কৈছোঁ যে চিলাই কৰা মানুহটো সেইফালে আছে ড্ৰেছিং ৰুমটো বাহিৰৰ ফালে আছে আপুনি তাতে ড্ৰেছিং কৰি আহক আমি ট্ৰিটমেণ্টখিনি দি আছোঁ কৈছে তাতে মতা মানুহ আছে মাইকী মানুহ লাগে ড্ৰেছিংটো তেতিয়া আমি ক'লোঁ যে মাইকী মানুহটো ড্ৰেছাৰ আমাৰ ইয়াতে কোনো নাই আমাক মতা মানুহে ড্ৰেছিং কৰে ড্ৰেছিংটো তাতে কৰি আহি নাৰ্ছৰ তাত বেজি চেজি মাৰাই দিব মই চাই লিখি দি আছোঁ কৈছে নহ'ব আমাক নাৰ্ছে ড্ৰেছিং কৰিব লাগিব এনেকৈ ক'লে পিছত মই সিহঁতক বুজাই দিলোঁ যে চাওক নাৰ্ছেতো ড্ৰেছিং নকৰে ড্ৰেছিংহে ড্ৰেছাৰে কৰে নাৰ্ছে নাজানিব কেনেকৈ ড্ৰেছিং কৰে আৰু আপোনাৰতো এনেকুৱা নহয় যে ইণ্টাৰনেল পাৰ্টত কিবা আঘাত হৈছে নহ'লে মই কৰি দিলোঁহেঁতেন দৰকাৰ পৰিলে এক্সটাৰ্নেল হাতত কিবা কিবি লাগিছে অলপ দুখ পাইছে তো যাওক এনেকৈ কৈ মই পিছত সিহঁতৰ পিছত লৈ গ'লোঁ সিহঁতক ড্ৰেছিং ৰুমলৈকে লৈ যোৱাৰ লগে লগে মানে সিহঁত মানে এগ্ৰেছিভ হৈ গ'ল মাইকী মানুহজন এগ্ৰেছিভ হৈ পেলাই মানে নাৰ্ছে নকৰে এইটো সেইটো কৈ পেলাই আকৌ হস্পিটেলৰ যোনটো ট্ৰে আছিলে বুঢ়া মানুহজনক বেমাৰী চেমাৰী পঢ়ি আনি ট্ৰেটো লাথ মাৰি দিলে লাথ মাৰি পেলাই পূৰা ভাঙি দিলে আৰু চেয়াৰ টেয়াৰো কিবা কিবি ভাঙিলে আৰু একদম মোৰ ওচৰত এনেকুৱা শিলগুটি এটা লৈ আহিছে পূৰা মাৰে মাৰে মোক মানে চব মানুহৰ আগতে তাৰ ওপৰতে আপোনাৰ হেৰি মতা মানুহ কিন্তু একদম টাচ কৰে অৱস্থা মোক মানে বহিত ধৰে 4-5টা মতা মানুহ পূৰা বেৰি ধৰিছে মোক মানে তেনেকৈ মই চামহাও মানে ষ্টাফৰ মানুহে মোক ওলাই আনিলে সেইটোৱে আৰু হয় আৰু এজন আপোনাৰ হাতীমূৰীয়াৰ হয় জানিব পৰা আগতে আৰু সেইটো পূৰা ফেমিলিটো উঠি আহিছে মানে পূৰা এনেকুৱা লগা নাই মোৰ কিবা এটেক কৰিব বুলিয়ে সিহঁত আহিছে নেকি আজি হস্পিটেলখনত মানে এইটো ৰিজন নহয় বেলিত মানে আজি কাজিটো সিহঁতে ইছ্যু ক্ৰিয়েট কৰিছে আৰু আৰক্ষীক জনালোঁ মই লগে লগে ডিএছপি ছাৰকো জনালোঁ অচি ছাৰকো জনাৰ লগে লগে আহিছে ডিটেইলছ নিছে চাওঁ কি ব্যৱস্থা লয় সিহঁতে হস্পিটেলৰ আচবাব পত্ৰ যিহেতু ভাগিছে মোক আজি এনেকৈ শিলগুটিটো যোনটো লৈছিলে সেইটো যদি সঁচাকৈ মোক মাৰি দিলেহেঁতেন মই বাচাৰ কোনো চান্স নাছিলে সেইটোৱে আৰু সিহঁতক ডক্টৰ মতা নাৰ্ছ লাগে মাইকী নাৰ্ছ লাগে মতা ডক্টৰ নালাগে সেইটোতো কথা নহয় ন চাৰ্ভিচ যোনে দিয়ে ল'বই লাগিব সিহঁতৰ কথা